নমস্কাৰ বন্ধুসকল, টিংখং ব্লগাৰ কৃষ্ণ চেনেল দিলে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিউটিৰ পৰা এতিয়া আহিছোঁহে, আহি পিনে মুখখন অকণমান ধুলোঁ, ভৰি হাতকেইটা ধুলোঁ, ধুই পিনে টাউনলৈ অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। আজি টাউনত মাছ ফ্ৰাই কৰি বিক্ৰী কৰে, মানে তেনে মাছ ফ্ৰাই কৰি বিক্ৰী কৰে। মই মাছ নানো, মাংস আনিম বুলি ভাবিছোঁ। এতিয়া দেখুৱাম দোকানকেইখন এনেই অকণমান দেখুৱাম যিমানখিনি পাওঁ। আজি ৰাতি এটা দৃশ্য আপোনালোকক দেখুৱাওঁ আজি তামিলনাডুৰ। গৈ আছোঁ দৌৰি আন্ধাৰ, যিহেতু এডোখৰ ৰুমৰ পৰা ওলাই আহিছোঁ। লগৰ এটা আহি আছে, সিও যাব, এতিয়া লগতে যাম। দমাই গৈ আছোঁ আৰু ৰুমৰ পৰা লগ পাই গ'লোঁ। গোপী কেলে মুখখন এনেকৈ লুকুৱাই দিছোঁ আৰু কিবা উলিয়াই মুখখন দেখুৱাই দে, ভালকৈ দেখুৱাই দে আকৌ। এতিয়া কৰোণা নাই নহয়, কৰোণা অলপ আঁতৰিলে ন, মুখখন দেখুৱালে ভালেই নহয়। এয়া গোপী, নমস্কাৰ দিয়া আকৌ মোৰ চেনেলটোলৈ সকলো দৰ্শকক নমস্কাৰ দিব লাগে ন। গোপী এনেকৈ দিয়ে নমস্কাৰ। তাৰপৰা গোপী ঘৰ ক'ত আছিলে? বালিজান, দুলীয়াজান নহয় জানো? আমি এতিয়া দুইজন গৈ আছোঁ, আহক আপোনালোককো দেখুৱাওঁ আজি ৰাতি দৃশ্য। এয়া গৈ আছোঁ, এই নিশা এয়া ৰাস্তা গৈ আছোঁ। আমাৰ কোম্পানীটো কাষতে ৰাস্তাটো আছে, এতিয়া গৈ আছোঁ আৰু বেছি সময় নালাগে, আমি টাউনৰ পাই যামগৈ। টাউনত গৈ কি খাম আৰু দেই। আজি মাছ খাম নে মাংস খাম? কি খোৱা হ'ব বাৰু গোপী? কি খোৱা হ'ব গোপী? পইচাই নাই, তই যিটো খোৱা সেইটোৱে খাম। এনেকৈ হ'ব ন? বৈ চাই লওঁ ন টাউনলৈ গৈ। দেৱালী আহি আছে, দেৱালী এই ৰাস্তাবোৰত দেৱালী ভিডিঅ' বনাম, চাবলৈ পাব আপোনালোকে তামিলনাডুৰ দেৱালী ভিডিঅ'। এইবোৰ ৰাস্তাত কেনেকুৱা ফটকা ফুটুৱাব, বহুত দামী ফটকা ফুটুৱাব। মই লগৰ এজন লগ পালোঁ, আমাৰ কোম্পানীৰ ওচৰতে কাম কৰে। এই লাজ কৰিছে, এতিয়া একো নকওঁ বুলি কৈছে দেই। কুছ তো বলো ইয়াৰ, তেওঁ কলকাতাৰ হয়। কুছ তো বলো ইয়াৰ, বলো না। হস্পিটেল হয়, প্ৰাইভেট হস্পিটেল হয়, খোলা আছে, দেখুৱাই দিছোঁ ন। আজি মানুহ বহুত কম ৰাস্তাত, আজি ইমান গাড়ী নাই চলা, প্ৰায় কম। গোপী কাৰ লগত কথা পাতি থকা হৈছে? গোপী কাৰ লগত কথা পাতি থকা হৈছে? অঁ, লগৰ নে গাৰ্লফ্ৰেণ্ড? লগৰ হয় নেকি? লগৰ হয়, এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আহিব লাগে গধূলি সময় ন। এতিয়া কাম বন ছুটি কৰি মেলি অহা হৈছে, এতিয়াতো গাৰ্লফ্ৰেণ্ডক অকণমান সময় দিব লাগে ন। হে লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে বাঢ়িছে। আহি আৰু মাছৰ দোকানখন পালোহি। মাংস দোকান বন্ধ আছে, মাছকে লৈ যাওঁ বুলি ভাবিলোঁ। দোকানত সোমাইছোঁ, ইয়াৰ দোকানৰ মালিক হয় আৰু সদায় বস্তু নি থাকোঁ আৰু ইয়াৰ পৰা মাছ নি থাকোঁ, ধাৰলৈ নি থাকোঁ। এয়া বনাই আছে এতিয়া না। ये मेन पेड़ है ना, नई मीन কৰ্চ মাছ হয় দেই। এইটো নাম পাৰ মিন, আপোনাৰ ৰূপচন্দা কয়। এইটো নাম কাটলা। কাটলা সাগৰীয় মাছ হয়, ইমান ভালকৈ নাজানো, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া বনাই আছে, এয়া ফ্ৰাই কৰি আছে এতিয়া, এয়া ফ্ৰাই কৰি আছে এনেকৈ। পইচা নাথাকিলেও মই ধাৰলৈ লৈ যাওঁ ইয়াৰ পৰা, ব্লেঞ্চত লৈ যাওঁ ইয়াৰ পৰা ধাৰলৈ। हाय चलूंगा हाय चलूंगे कुछ नहीं हिंदी जाने दे, कुछ नहीं বুলি কৈছে, হিন্দী জানে। তাৰ পৰা এপিছত কেইটকা? 20 20
এপিছ'ড ইয়াৰ মাছৰ এনেকুৱা এপিছৰ দাম আপোনাৰ 20 টকা এনেকৈ পিচ চিষ্টেমত এনেকৈ বিক্ৰী কৰে। এয়া বনাই আছে এতিয়া, দেখুৱাই আছোঁ। আকা বনাই আছে এতিয়া এনেকৈ। আকা মানে বাইদেউ, তামিলনাডুৰ আকা বুলি ক'লে বাইদেউ বুলি কয়। তেনেকৈ বনাই আছে এনেকৈ। এতিয়া মাছ লৈ হৈ গ'ল, গোপী মাছটো লোৱা হৈ গ'ল ন। গোপী ল'লে 2 পিচ লৈছে, মই 2 পিচ লৈছোঁ। এতিয়া ৰুমলৈ গৈ আছোঁ। মাংস বিচাৰিছিলোঁ, মাংসটো পোৱা নহ'লেই। গোপী এতিয়া 2 পিচ কেইটা খোৱা হ'ব? অকলে নেকি? গোপী অকলে পইচা কিমান দিলে? গোপী ঘূৰাই দিলে নাই পইচা? অঁ, হিচাপ কৰা হ'ল নাই বাৰু গোপী? নহয়, গোপীয়ে পাহৰি থাকে পইচা যে, পাহৰি থাকে। ই ক'ৰবাত যদি দি দিয়ে পইচা পাহৰি থাকে ই, সেইটো কাৰণে ইয়াক হিচাপটো ল'বই লাগিব। এতিয়া আমি গৈ থাকোঁ ৰুমলৈ। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। গোপী সোনকালে, টাইম হৈ আহিছে, সোনকালে যাওঁগৈ। গোপী অকণমান সোনকালে খোজটো অকণমান খৰকৈ কৰিব লাগে। এই দোকানখনত দীপাৱলীৰ কাৰণে হেৰি লগালে পায়, লাইট লগালেই। গোপী লাইট লগালে দীপাৱলীৰ কাৰণে, দেখিছ? মজা জিগজাগ কৰিলে আৰু লাহেকৈ। এতিয়া দীপাৱলী পালেহি আছে, বেছি দিন নাই। ধুনীয়া হেলমেট দুটা দেখিলোঁ, ভাল লাগিছে, খুব ধুনীয়া লাগিছে হেলমেটকেইটা। হেলমেট খুব ধুনীয়া লাগিছে। এয়া হেলমেট এইটো চিংকাৰা নহয় জানো? চিংকাৰা KTM-ৰ হেলমেট ন? KTM-ৰ হেলমেট হয়। অঁ, এয়া ন, বাইকখন তাত আছে বুলি কৈছে। ভাল লাগিছে হেলমেটকেইটা দেই, খুব ধুনীয়া লাগিছে। এয়া আৰু এটা আছে, এয়া ভাল লাগিছে হেলমেটকেইটা। এয়া ইয়াৰে হয়। সি আৰু ৰুমত পালোহি। টাউনৰ ভাগৰো লাগিলে, ঘামি গ'লোগৈ। তাৰপিছত এতিয়া আৰু মানুহজনীয়ে মাছ বনাব। মই গা পা ধুম এতিয়া, গা পা ধুই খাম আৰু ৰাতিটো শুম আৰু আকৌ ৰাতিপুৱা ডিউটি যাবই লাগিব। সেইটো কাৰণে সামৰিছোঁ মোৰ ভিডিঅ'টো। কেনেকৈ বনালোঁ, কি বনালোঁ আৰু মুঠতে অকণমান আপোনালোকলৈ এনেই দি দিছোঁ আজি। এনেই ভাল লগাকৈ, মনটো ভাল লাগিছিলে, সেইটো কাৰণে বনালোঁ ভিডিঅ'টো। গধূলি পৰতে অকণমান দেখুৱালোঁ গধূলি সময় কেনেকুৱা লাগে। ভাল লাগিলে ক'ব কমেণ্ট কৰি। বাই বাই।